লাহৰীঘাট সমজিলা কাৰ্যালয়ত দালালিৰ অভিযোগত এজন গ্ৰেপ্তাৰ জব্দকৃত গৰু মুকলোৱাৰ বাবদ ধন সংগ্ৰহৰ অভিযোগ গৰুৰ গৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ দালাল শাহজাহান আলী লাহৰীঘাট সমজিলা কাৰ্যালয়ত দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন জব্দকৃত গৰু মুকলোৱাৰ নামত গৰুৰ গৰাকীৰ পৰা ধন সংগ্ৰহ কৰিছিল এগৰাকী দালাল শাহজাহান আলীয়ে পূৰ্বেও এগৰাকী লোকৰ পৰা যোগান বিভাগৰ বিষয়াৰ নামত ৩০,০০০ টকাৰ উৎকোচ লৈ জেললৈ যাবলগীয়া হৈছিল এইগৰাকী শাহজাহান আলী বৃহস্পতিবাৰে দুপৰীয়া সমজিলা আয়ুক্তৰ নামত জব্দকৃত গৰু মুকলোৱাৰ বাবদ ১০,০০০ টকা সংগ্ৰহ কৰিছিল এইজন শাহজাহান আলীয়ে গৰুৰ গৰাকীৰ অভিযোগৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালাল শাহজাহান আলীক সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ফৰিদ আহমেদ চৌধুৰীৰ ৰিপৰ্ট জেবিপি ভাৰত